পশ্চিম আমবাरि दाखालि थांनाय 27/4/2021 माबायाव जितु प्रतिदिन हेवानि थ्रयै जितु भिडिअ भाइरेल जादों बा ससियेल मिडियायाव जितु भाइरेल जादों बे घटनानि सिना जोंनि गामिनि कुनु माबाजों मिलाप गैया आरो जोङो जिबिलाक तारमाने सिनाव नुदों जिबिलाक मानसि बुजानाय बा बुग्राफोर बेबायदि मानसिया जों गामिनि मानसि नङा कुनु धरनै तारमाने जों गामिनि मानसिया तारमाने गियाथ' नङा तारमाने बे घटनानि माबाय खिन्थु बुस्थुआ बबेबा जादोंबाबो जों गामिनि नामखौ होनाया दुर्भाग्यजनक बिखय जादों आरो जुदि नोंथांमोननि गामियाव जितु नोंथांमोननि गामि आमबारि पश्चिम आमबारि गामिखौ मख'बाय थादों बे बेलायाव नोंथाङा पुलिस बिफानफोरजों माबाफोर मोगा-मोगि जानो गोनां जादों नामा? जोङो एसडिसि सारनो जनायनाय जादों आल्टिमेटलि गामि समाजनिफ्राय थांनानै आरो डिसि सारनो जनायनाय जादों लोगोआव गावबुरा सार दङ माने स्पष्टीकरणखौ आल्टिमेटलि होखानाय जाबाय जों डिसि सार मोनसे सासे हिनजावसाखौ जों बुनाय नुनो मोन्दोंमोन बा बेबायदिफोरखौ बर' समाजाव जानायखौ नोंथांमोना बिनि बागै माबाफोर बुंनो सानो नामा? बेबायदि घटनाखौ जोङो जानायखौथ' मालाबाबो लुबैया हठात बबेबा जालाङोबा आरो बेखौ बोरै बुंस'नो जोङो खिन्थु मालाबाबो जोङो बेबायदि घटना जानायखौ कामना खालामा आरो रावबो जेन बेबायदि घटना उनाव जेन दा खालामथों आरो नंखायदायाव जेन बबेबा गामि बा सोरबा ব্যক্তিनि एगेन्स्टआव जेन बेबायदि भाइरेल दाजाथों आरो পৰা আমি বিভিন্ন নিউজ চেনেলবোৰত আমাৰ গাঁওখনক লৈ এটি ভিডিঅ' ভাইৰেল হোৱা দেখিবলৈ পাইছোঁ কিন্তু যিটো ভিডিঅ' ভাইৰেল হৈছে সেয়া সম্পূৰ্ণ আমাৰ গাঁৱৰ নহয় এইটো বিষয়ত আমি ইতিমধ্যে মাননীয় উপায়ুক্ত মহোদয় আৰু এছডিচি ছাৰক আমি লগ কৰিছোঁ আমাৰ মাজত গাঁওবুঢ়াও আছে তেখেতক লৈ আমি তাত গ'লোঁ ছাৰকো জনালোঁ যে যিটো ঘটনা ঘটি গৈছে এইটো একেবাৰে দুৰ্ভাগ্যজনক কিন্তু সেয়া আমাৰ গাঁৱৰ সম্পূৰ্ণভাৱে নহয় আমি এনেকুৱা ঘটনা ভৱিষ্যতলৈকে কোনো ঠাইতে ঘটাটো নিবিচাৰোঁ আৰু যিকেইটি চেনেলত এইটো বিষয়ক লৈ আমাৰ গাঁৱৰ নামটিক লৈ যিটো নিউজ প্ৰচাৰ হৈ আছে সেইবোৰ সম্পূৰ্ণ বন্ধ কৰাৰ বাবে আমি গাঁৱৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ আৰু আমি গাঁওখনে বিশেষকৈ মনত আঘাত পাইছোঁ ভৱিষ্যতে যাতে সঠিককৈ নজনাকৈ তেনেকুৱা ধৰণৰ কোনো বাতৰি পৰিৱেশন কোনো চেনেলে নকৰে তাৰ বাবে আমি অনুৰোধ জনাইছোঁ আমি ভিডিঅ'ত দেখিবলৈ পাইছিলোঁ যে এজনী তিৰোতা নে ছোৱালী ঠিক ধৰিব পৰা নাই তেখেতক গাঁৱৰ বিচাৰ চলি আছিলে সেই বিচাৰৰ মাজতে গাঁৱৰ কিছুমান মানুহে কোবোৱা আমি ভিডিঅ' দেখিবলৈ পাইছোঁ তেনেকুৱা ধৰণৰ অমানৱীয় কাণ্ড আমাৰ গাঁৱত কোনোদিনে নঘটে আৰু ঘটা নাই নিশ্চয় বিচাৰোঁ দোষী মানে যিসকলে এইটো কামটি কৰিছে আমি শাস্তি পোৱাটো নিশ্চয় বিচাৰোঁ হাৰাশাস্তি তেনেকৈ কৰা নাই কিন্তু আমাৰ বিভিন্নজনৰ তাত গাঁওবুঢ়া মহোদয়ৰ তাত বা আমাৰ গাঁৱৰ বিভিন্নজনৰ তাত বা মোৰ তাতে বহুতকেইটা কল আহিছে সুধিছে যে তেনেকুৱা ঘটনা কিবা হৈছে নেকি আমি তেখেতসকলক কৈছোঁ আপোনালোক আহি ইয়াত চাই যাওকহি কিবা যদি তেনেকুৱা ধৰণৰ ঘটনা হৈছে তেখেতসকলে বিশেষ আমাক তেনেকুৱা হাৰাশাস্তি কৰা নাই নিশ্চয় কৰিম কিয় নকৰিম আমিও তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হোৱাটো কেতিয়াও নিবিচাৰোঁ